এয়া আজি কুলা কচু আৰু চিকেন মোৰ মায়ে বনাব আৰু আপোনালোকক মই অকনমান দেখাম। এয়া দেখিছে ধুনিয়া হয়, বহুত ভাল লাগে খাই। এনেদৰে বনাই খাই চাবচোন আৰু বলক মই আজি দেখাও কেনেদৰে বনাই মোৰ মায়ে। এয়া কুলা কচু দেখিছে, এইখিনি মই ধুনিয়াকৈ চুজ গুছাই ধুনিয়াকৈ জোখমতে কাটি লম। গোটেইখিনি এনেদৰে কাটি ল'ব। মই এতিয়া ধুনিয়াকৈ সৰু সৰুকৈ কাটি লম চুজ গুছাই পেলাই। এইখিনি গোটেইখিনি এনেদৰে মই কাটি লম। এয়া কাটি ললো। এতিয়া ধুনিয়াকৈ ধুইও ল'ব। এনেদৰে ধুই এতিয়া মই এটা কেৰাহী পাতিম। কেৰাহীটোত এইখিনি মই বহাই পানী অকণো দিব, দি পেলাই অলপ সিজাই ল'ব। ঢাকন এখন মাৰি ঢাকন এখন দি সিজাই ল'ব অলপ টাইম। এতিয়া মই গোটা জিৰা জালুক, গোটা জিৰা জালুক লৈছোঁ আৰু আদা নহৰু লৈছোঁ। মই এটা আলু ডাঙৰ সাইজৰ লৈছোঁ আৰু ডাঙৰ সাইজৰ পিঁয়াজ দুটা মই এনেদৰে কাটি যোগাৰ কৰি লৈছোঁ। এতিয়া মই আদা নহৰুখিনি মিক্সিত মাৰি ল'ম। বলক এইখিনি মই এতিয়া ধুনীয়াকৈ পেষ্ট বনাই ল'ম। কচু সিজি গ'ল দেখিছে। ধুনীয়াকৈ কচুখিনি সিজাই ল'লোঁ, পানীখিনি পেলাই দিলোঁ, যিকণ পানী ওলাইছে। এইখিনি আদা নহৰু আৰু গোটা জিৰা জালুক পেষ্ট কৰি ল'লোঁ। এতিয়া এটা কেৰাহীত তেলখিনি গৰম হ'বলৈ দিছোঁ। ইয়াত মই তেল গৰম হৈ আছে। চিকেন এইখিনি এনেদৰে মই এতিয়া পিঁয়াজ এইখিনি তেলত পিঁয়াজখিনি দি দিছে, তেজপাতকেইটাও দি দিছে। এনেদৰে অকণ ভাজি ল'ব। ইয়াত এতিয়া ভাজি লৈ হালধি অকণমানো দিব, অলপ মৰহিবলৈ দিছে। জোখমতে হালধিখিনি আপোনালোকে দিব। এনেদৰে জোখমতে হালধিখিনি দি লৈছোঁ। মোৰ মায়ে দিছে, জোখমতে হালধি দি দিছে। এতিয়া অলপ টাইম ভাজি এইখিনি পেষ্টখিনি দি দিছে, গোটা জিৰা জালুক আৰু আদা নহৰু। এইখিনি এনেদৰে অকণ টাইম ভালদৰে ভাজি থাকিব এইখিনি এনেদৰে। মোৰ মা দেখিছে, একদম পূৰা লাগি আছে, বনাই আছে। সঁচাকৈ বহুত ধুনীয়াকৈ মোৰ মায়ে বনায়। চিকেনখিনি দি দিলে। এনেদৰে চিকেনখিনি দি আকৌ ভালদৰে লৰাই থাকিব। এইখিনি এতিয়া ইয়াত তীখালাল জোখমতে জ্বলা খায় যিহেতু, সেইকাৰণে তীখালাল অকণমান জোখমতে দি লৈছে। আপোনালোকেও দিব যদি জ্বলা খায়। আৰু ইয়াত নিমখো দিলে, নিমখ দিয়াটো দেখাব নহ'লে নিমখ আপোনালোকে সোৱাদ অনুসৰি দিব। আৰু এনেদৰে ভালদৰে লৰাই থাকিব। এইখিনি এনেদৰে ভাজি ভাজি সিজাব। অকণমান পানী দিছিলে, বেছি দিয়া নাই। অকণমান পানী দি অলপ টাইম সিজাই লৈছে। এইখিনি সিজি দিব লাগিব, তাৰ পাছতহে আমি কচুখিনি দিম। এনেদৰে সিজি দেখিছে, একদম পূৰা লাগি আছে মোৰ মায়ে। অকণ ঢাকনখন মাৰি দিলে। এতিয়া ঢাকন এৰুৱাৰ পাছত দেখিছে সিজিছেই। এইখিনি ধুনীয়াকৈ সিজি গ'ল, একদম পূৰা খিৰিকি মেলি লৈছে দেখিছে। পূৰা একদম ভাজি আছে। পানীও গৰম কৰি লৈছোঁ অলপ। কচুখিনি এতিয়া ইয়াত দি দিব। ধুনীয়াকৈ কচুখিনি অলপ মাংসখিনি সিজাৰ পাছত দিব। মাংসখিনি সিজাৰ কাৰণে এতিয়া কচুখিনি এনেদৰে এতিয়া দি দিছে। এনেদৰে ভালকৈ লৰাই দিব গোটেই কচুখিনি মাংসৰ লগত মিলি যোৱাকৈ। এনেদৰে ধুনীয়াকৈ অলপ টাইম লৰাই ভাজি থাকিব। সিজিছেহি মাংস আৰু আলু। জ্বলাটো জোখমতে দিব, কিন্তু আপোনালোকে যদি জ্বলা বেছি খায় অকণ জ্বলা দিবই বাৰু। একদম সিজিছেহি। এনেদৰে ভাজি ভাজি সিজাই আছে। বতাহো দি আছে, সেইকাৰণে ধোঁৱাটো ভিতৰৰ পিনে আহিছে দেখিছে। দেখিছে ভিডিঅ'টো অলপ বেয়া হৈছে, বেয়া নাপাব। এইখিনি একদম ধুনীয়াকৈ অকণমান পানীও দি দিলে। দেখিছে অকণমান পানী দি পেলাই ধুনীয়াকৈ সিজাই আছে। বেছি দিয়া নাই, একেবাৰতে বেছি পানী দি দিয়া নাই। বিলাহী দুটা কাটি লৈছে, এই বিলাহী দুটাও দিব। আপোনালোকৰ কথা, দিলেও দিব নিদিলেও নাই বোলে মায়ে কৈছে। দিলে বেছি ভাল লাগে, সেইকাৰণে বিলাহী দুটাও ডাঙৰ সাইজৰ কাটি লৈছোঁ। কাটি পেলাই ইয়াত দি দিছে মায়ে। এনেদৰে এতিয়া বিলাহীখিনি কাটি ধুনীয়াকৈ আকৌ অকণমান সিজিবলৈ দিছে। ইলাচি, দালচেনি
গৰম মছলা গোটেইখিনি এনেদৰে খুনি লৈছোঁ। এতিয়া এইখিনিও দি দিব। এয়া ইলাচি দালচেনিখিনি খুনা গুড়ি কৰি লোৱাখিনি এইখিনি এতিয়া দি দিব ধুনীয়াকৈ। ইয়াত দি দিছে। ধুনীয়া গোন্ধ হয়, দিব লাগে, দিব এনেকৈ। এয়া দেখিছে আমাৰ কচু আৰু চিকেন ইমান ধুনীয়া হৈছে খাবলৈ। মই অকণমান টেষ্ট কৰি চালোঁ। এয়া দেখিছে হৈ গ'ল চিকেন আৰু কচু। সঁচাকেই বহুত ধুনীয়া হৈছে, জ্বলাটো জোখত হৈছে, খাবলৈ বহুত টেষ্টি লাগিছে। এনেদৰে বনাই খাই চাবচোন, বহুত ভাল লাগিব খাই। আৰু আপোনালোকে পিছত ক'ব যে সঁচাই বহুত টেষ্টি হৈছে দেই খাবলৈ। মই এনেকৈ বনাই কেতিয়াবা মন যায় খাবলৈ ন, সদায়নো কিমান একেটা ষ্টাইলতে বনাই খাম। কেতিয়াবা এনেদৰেও বনাই খাব লাগে। মোৰ মায়ে এনেদৰে বেলেগ বেলেগ ষ্টাইলত বনাই থাকে। সঁচাকেই বহুত ধুনীয়া লাগে খাই। আৰু ভাবিলোঁ আপোনালোকক আজি